নমস্কাৰ মই পিংকি দলে আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মই দেখাম আপোনালোকৰ আগত আপং বনোৱা পদ্ধতি আহকচোন ভিডিওটো আৰম্ভ কৰো প্ৰথমতে মই পানীখিনি কেৰাহীত গৰম হ'বলৈ দি লম আৰু এইফালে লৈছো বৰা চাউল আৰু খালি ধানৰ চাউল দুটা মই মিক্স কৰি বনাম আৰু চৰিয়া এখনত লৈ লৈছো পানীখিনি অকমান গৰম হ'বলৈ লৈছে পানী গৰম হোৱাৰ পিছতে চাউলখিনি দিব লাগে এতিয়া মই চাউলখিনি ধুই ল'ম চাউলখিনি মই দুবাৰ ধুই লৈছো এইফালে পানী গৰম হৈ গ'ল এতিয়া মই চাউলখিনি দি দিম ইয়াতে এতিয়া মই আৰম্ভ কৰিছে মাজে মাজে এনেদৰে লৰাই থাকিব লাগে নহ'লে কেৰাহীত ধৰি যাব পাৰে ভাতখিনি পানীখিনি নোহোৱা হৈ গৈছে এতিয়া মই গেছৰ হিটটো মিডিয়াম ফ্লেমত ৰাখিম এতিয়া মই এনেদৰে কলপাতেৰে ঢাকি থৈ দিম 20 মিনিটমান সময় অকমান ঠাণ্ডা হোৱাৰ পিছত মই নমাই লৈছো এতিয়া মই ভাতখিনি এইখনত উলিয়াই ঠাণ্ডা হ'বলৈ দি লম ভাতখিনি ধুনীয়া হৈছে এয়া চাওক পানী পানী হৈ থকা নাই ভাতটো বনাওঁতে পানী বেছিকৈ দিব নালাগে ভাতটো অকণমান পানী পানী হৈ থাকিলে আপংটো বেয়া হৈ যায় এফালে উলিয়াই হৈ গ'ল এতিয়া মই এনেদৰে কৰি ঠাণ্ডা কৰি ল'ম গোটা হৈ থকা ভাতখিনি মই ভাঙি দিছোঁ এতিয়া সোনকালে ঠাণ্ডা হৈ যাব এতিয়া মই এনেদৰে থৈ দিম যেতিয়ালৈকে ঠাণ্ডা হৈ নাযায় দুঘণ্টামান থোৱাৰ পিছত ভাতখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে এতিয়া মই সাজৰ পিঠাটো দিম সাজৰ পিঠাটো ডাঙৰ হৈছে কাৰণে মই আধাহে দিম ইয়াত ভাতটো যিহেতু মই 1.5 কেজিমানহে বনাইছোঁ পিঠাটো যদি বেছি হৈ যায় তেতিয়া আপংটো খাবলৈ বেয়া হয় পিঠাটো মই এনেদৰে ভাঙি গোটেই ভাতটোতে মিহলাই ল'ম পিঠাটো বেছি টান নহয় হাতেৰে ভাঙিব পাৰি আৰু এটা কথা আমি মানে সাজটো মিচিঙত আপং বুলি কওঁ সেইটোকে মোৰ আপং আপং বুলি ওলাই আছে ভালকৈ মিলাই হৈ গ'ল এতিয়া মই এইটো চৰু এটাত সোমোৱাই থৈ দিম চৰুটোত প্ৰথমতে কলপাত দি লৈছোঁ তাৰ ওপৰত ভাতখিনি দি দিম গোটেইখিনি হোৱাৰ পিছত 6-7 দিনৰ পিছতহে আপংটো খাব পৰা হৈ যায় ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়া লাইক আৰু সাবস্ক্ৰাইব এটা কৰি দিব
এতিয়া ভাতখিনি দি হৈ গৈছে। এতিয়া মই ঢাকনিৰে ঢাকি থৈ দিম। এনেদৰে থ'লে আপংটো এমাহ বা দুমাহলৈকে ৰাখিব পৰা যায়। আপোনালোকৰ আগত সাজৰ ফটো একপি দি দিছোঁ।